নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ নিশ্চয় সকলোৰে ভাল আৰু মোৰো ভালেই। আৰু আজি এতিয়া যাব ওলাইছোঁ টিলিঙা মন্দিৰলৈ। বাৰ লগতে সেইফালে মই ওলাই লৈছোঁ আৰু ভিডিঅ'টো দেখাই থাকিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এতিয়া বহুত ৰ'দ দিছে, 9টামান বাজিবলৈ হ'ল। একদম ৰাতিপুৱাই যোৱাৰ কথা আছিলে, ৰাতিপুৱাই যাব নোৱাৰিলোঁ, অলপ দেৰি হ'ল। আৰু ভিডিঅ'টো চাই থাকিবচোন শেষলৈ। ওলাই ল'লোঁ, বাহঁত আগত আছেগৈ, স্কুটিতে যাওঁ। ভিডিঅ'টো চাই থাকিবচোন আপোনালোকে শেষলৈ, কিনো দেখাব পাৰোঁ আজি। এতিয়া আমি ইয়াত টিলিঙা মন্দিৰ আহি পাই গ'লোঁ। মই পূজা কৰিবলৈ যাওঁ এতিয়া। मातुराई मुरुस्तु दिव्या नायरियरी ओम शुभ गौरीवाना मातुराई मुरुस्तु 20 के महीनों में স্কুটিখন নতুনকৈ লৈছোঁ, সেইকাৰণে পূজা কৰাই লৈছোঁ। পূজাৰ পালে ইয়াতে পালে। এয়া বাহিৰৰ পৰা আপোনালোককো দেখাই দিছোঁ। আৰু আমি দোকানকেইখনত অলপমান ঘূৰিলোঁ, বস্তু এটা বিচাৰি আছিলোঁ নিয়াৰ কাৰণে, কিন্তু নাপালোঁ। সেয়া আপোনালোককো এতিয়া দোকানকেইখন দেখাই দিছোঁ অলপ ঘূৰি। এয়া স্কুটিখন এতিয়া পূজা কৰি দিলে। এইফালে চাই লওক, পূজাৰী আহি মাতিছিলোঁ আৰু এইটো টিলিঙা এটা বান্ধি দিছে। এইবিলাক অলপমান ঘূৰিলোঁ আৰু এতিয়া যাওঁগৈ। আৰু ইয়াত বায়ে জেৰক্স কৰি লৈছে, কিবা এটা কাম আছে। আৰু আমি এতিয়া বাহঁতৰ গাঁৱলৈ যাম, তাত কিবা অলপ কাম আছে। আৰু চাওকচোন, এইকেইটা ইমান ডাঙৰ ডাঙৰ বাকচ। আৰু ভিডিঅ'টো চাই থাকিব। এতিয়া আমি বাহঁতৰ গাঁৱলৈ গৈ আছোঁ, কিন্তু তাত গৈ এইবাৰ একো ভিডিঅ' কৰা নহ'ল। আৰু আমি অলপ পাছতে বেছি দেৰি নকৰি ঘূৰি আহিলোঁ। আৰু ঘূৰি আহি আমি এখন নাৰ্চাৰীত সোমালোঁ। নাৰ্চাৰীখন আপোনালোকক অকণমান দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব শেষলৈ। আৰু এতিয়া আমি এইফালে নাৰ্চাৰীখনত সোমাইছোঁ, ফুল চাইছোঁ। যদি কিবা ভাল ফুল পাওঁ তেতিয়াহ'লে লৈ যাম ঘৰলৈ আৰু আপোনালোককো দেখাওঁ হ'ব। কিমান ধুনীয়া ধুনীয়া ফুল আছে।
এইফালে চাওক মই হেলমেটটো লগাই আছোঁ আৰু আপোনালোকক ইমান ধুনীয়া নাৰ্চাৰীখন দেখাইছোঁ ইমান ধুনীয়া ধুনীয়া ফুল আছে আপুনি গোটেই নাৰ্চাৰীখন চাইছোঁ আৰু আমি কেইটামান পুলি লৈছোঁ কি কি লৈছোঁ সেয়া দেখাম বাৰু আপোনালোকক আৰু চাওকচোন আকৌ এবাৰ ইমান ধুনীয়া ফুলৰ এইফালে কলগছৰ পুলি টেঙা পুলি আমলখি কৰ্দৈ নেমু চব ধৰণৰ পুলি আছে এইফালে ঘৰ আহি পালোহি আৰু মুখ হাত ধুই মেলি ল'লোঁ এতিয়া ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ আৰু ফুল কি কি ফুল পুলি আনিলোঁ কেনেকুৱা টাব আনিলোঁ সেইখিনি আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই আছোঁ আৰু আজি যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনে আপোনালোকে নিশ্চয় লাইক কৰি দিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটি অন্য ভিডিঅ' লৈ আহিম আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব তেন্তে আজিলৈ আহোঁ ধন্যবাদ